নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ সংগ্ৰহ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব। এই মুহূৰ্তত দিব ওলাইছোঁ এটা ব্ৰেকিং নিউজ। এক্সামৰ কথাটো SSLC এক্সাম আৰু হাই ছেকেণ্ডেৰী আৰু 24 ঘণ্টা 48 ঘণ্টা ৰখক। 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব, 3 বা 4 তাৰিখে ইয়াৰ বিষয়ে ঘোষণা হ'ব। আৰু 24 ঘণ্টা 48 ঘণ্টা ৰখক। 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব, 3 বা 4 তাৰিখে ইয়াৰ বিষয়ে ঘোষণা হ'ব।